Hey student, welcome back to my another video. This is Sanidul, your favorite educator. So আজি মই বৈচিত্ৰ্যময় অসমৰ 10 মাৰ্ক কমন লৈ আছোঁ ওকে বৈচিত্ৰ্যময় অসমৰ 10 মাৰ্ক কমন 100% 10 মাৰ্ক কমন ওকে 100% ইয়াত মিছা কথা নহয় 10 মাৰ্ক 100% কমন ওকে সো চোৱা এই কুৱেশ্যন তিনিটা পঢ়িলে তোমালোকে 100% 10 মাৰ্ক পাই যাবা ওকে সো চোৱা ইয়াত যে কুৱেশ্যনবিলাক 2020 চনত আহিছে 2022 চনত 23 চনত 24 চনত ইভেন যোৱাবাৰ যি 2025 চনত যি মেট্ৰিক পৰীক্ষা আছিল সেই পৰীক্ষাটো এই তিনিটা কুৱেশ্যনে আহিছিলে ওকে 10 মাৰ্ক থাকে এই তিনিটা কুৱেশ্যনত 10 মাৰ্ক থাকে ওকে 10 মাৰ্ক ইজিলি পাই যাবা এই তিনিটা কুৱেশ্যন আনসাৰ কৰিলে 10 মাৰ্ক ইজিলি পাই যাবা ওকে তো এই কুৱেশ্যনৰ আনসাৰবিলাক লাগিলে তোমালোকে কমেণ্ট কৰিবা মই আনসাৰবিলাকো লিখি দিম ওকে সো আজি অনলি কুৱেশ্যন লৈ আহিছোঁ ওকে সো কুৱেশ্যনবিলাক চোৱা যে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা যে যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা ওকে জনগোষ্ঠী দুটা জনগোষ্ঠী লিখিবা বৈচিত্ৰ্যময় অসমত 10টা কিজানি পাঠ আছে তাত যিকোনো দুটা পাঠৰ দুটা জনগোষ্ঠীৰ বিষয়ে লিখিব দিছে ওকে দুটা জনগোষ্ঠী একেবাৰে 100% কমন ওকে সো নেক্সট কুৱেশ্যনটো চোৱা যে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো তিনিটা জনগোষ্ঠীৰ বিশেষভাৱে বৰ্ণনা যোগোৱা 100জনকৈ ব্যক্তিৰ বিষয়ে লিখা ওকে আগৰটো আছিল জনগোষ্ঠী এইটো হ'ল ব্যক্তি যিকোনো দুজন ব্যক্তিৰ বিষয়ে লিখিবা ওকে দুজন ব্যক্তিৰ বিষয়ে লিখিলে হৈ যাব ওকে সো 10 মাৰ্ক থাকে ইয়াত তিনিটা কুৱেশ্যন আছে তোমালোকৰ এক্সামত দুটা কুৱেশ্যন আহিব নেক্সট 3 নম্বৰ কুৱেশ্যনটো চোৱা তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে লিখা ওকে ইয়াত আহিছে উৎসৱ পাৰ্বণ ওকে উৎসৱ পাৰ্বণ বিষয়ে লিখিলেই হৈ যাব তো যিকোনো দুটা তোমালোকে পাঠ ল'বা তাৰ ভিতৰত দুটা জনগোষ্ঠীৰ বিষয়ে পঢ়িবা তাৰ ভিতৰত দুজন ব্যক্তি ইয়াত চোৱা দুজন ব্যক্তি ওকে দুজন ব্যক্তি আৰু উৎসৱ পাৰ্বণ আৰু জনগোষ্ঠী এই তিনিটা টপিক পঢ়িলে তোমালোকে 10 mark common পাই যাবা okay so thank you and subscribe the channel and share the video okay so thank you